নমস্কাৰ আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এই নতুন ঘৰৰ পৰা মই নতুন ব্লগ ষ্টাৰ্ট কৰিছো। বহুত দিন ব্লগ দিয়া নাই, বাট এতিয়া ষ্টাৰ্ট কৰিছো আৰু লাহেকে দি যাম। আশা ৰাখিছো যাতে আপোনালোকেও মোক মৰম দি যায়। সো আহক আজি ভিডিওটো ষ্টাৰ্ট কৰো। বৰ্তমান যাবলৈ ওলাইছো টাউন, গতিকে ওলাই ৰেডি। এতিয়া যা টাউনত দুই এটা বস্তু ল'বলগীয়া আছে, তাকে ওলাই যাওঁ। আৰু আমাৰ গুগুক চক গো আমাৰ গুগু আপোনালোকক চিনাকি কৰাই দিয়া নাই নহয়, কৰাই দিছো ৰব। এইটো আমাৰ হৈছে গুগু। কি হল এইটো চোৱা গো হাই কৈ দিয়া। হাই সো বলক। এইটো হৈছে আমাৰ বেডৰুম আৰু বেডৰুমৰ কিনাৰতে আছে বেলকনি। এইটো আজিৰ ব্লগটোত মই বেলকনিটো অকমান সজাবলৈ চেষ্টা কৰিম, ফুল চুল কিবা কিবি দি মেলি। সো তাৰ বাবে টাউন যাওঁ, টাব ল'বলৈও আছে আৰু অলপ সজাম তেনেকৈ। সো এইটোৱে বেলকনি আৰু আজি ইয়াৰ মেকঅভাৰ দিম। সো লেটছ গেট ষ্টাৰ্টেড। বেলকনিটো সজাবলৈ অলপ ট্ৰাই কৰিম, গতিকে আহক ভিডিওটো ষ্টাৰ্ট কৰোঁ। টাউনৰ পৰা আহি পালোঁ আৰু পোন প্ৰথমে মই সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু এতিয়া মই কি আনিলোঁ তাকে দেখাইছোঁ। বিশেষ একো বস্তু অনা হোৱা নাই, এনেই দুই এটা দেখাইছোঁ। প্ৰথমে আনিলোঁ মই এইকেইটা টাব, এইকেইটা ইয়াত সোমাই আছে কেইটামান, আৰু এইটো এটা আনিলোঁ। তাৰপিছত আনিলোঁ ঈদৰ কাপোৰ, এতিয়া নেদেখাওঁ, পিছত দেখাম। টাউনলৈ যেতিয়া যাওঁ, ঘৰলৈ যোৱা হয় যিহেতু ওচৰ, সেইবাবে আম্মাই এয়া দি পঠাইছে মোক বৰ্ণভিটা এটা আৰু এনেকুৱা জুচ এটা আম্মাই দি পঠাইছে। চামুচ ল'লোঁ, চামুচ লাগিয়ে থকা হয় সেইবাবে লৈ আনিছোঁ, জাষ্ট আমাৰ ওপৰত ইউজ কৰিবলৈ। আৰু আমাৰ মাইনাৰ কাৰণে তাৰ খানা হুইস্কাছৰ এইবোৰ, এয়া মাইনাৰ কাৰণে। তো এয়াই, বিশেষ একো নাই। তেনেহ'লে বলক মেকঅভাৰটো ষ্টাৰ্ট দিওঁ। এইটো এটা স্নেক প্লাণ্ট, মই ইয়াতে এনেকৈ পানীত দি থৈ দিছোঁ। এইটো এটা আৰু ইয়াতো আছে, ইয়াতে মই এনেকৈ দুটামান গুজি থৈ দিছোঁ। এইটো এটা, গোটেইখিনি এতিয়া মই টাপত দিম। এইকেইটা হৈছে মানি প্লাণ্ট, এইকেইটা মই এনেকৈ বটলটো ডেক'ৰেট কৰি ইয়াৰ ভিতৰতে পানী দি থৈ দিছোঁ। এইটো এটা, এইটো এটা, পানীতে থৈ দিছোঁ বৰ্তমান। গো কি হৈছে? আম্মাই তলত ছিঙিব গৈছে কপৌ ফুল। আম্মা দেখাওক। হৈ যাব। কিমান যে ধুনীয়া লাগে ন।
মই ইয়াতে ওলমাই থৈ দিছোঁ আৰু এইটো চাওক কাঠৰ হয় এইটো বহুত কিউট লাগে এনেকৈ ৰাখিলে ক্লিয়াৰকৈ কি কৰিবি সেই ৰাখিলে বলা এইবোৰ লৈ যাওঁ চল সেইবোৰ নালাগে এইটো কৰিবা দেখা আকৌ মোক কৰিব নালাগে ইয়াত কৰা মই এতিয়া স্নেক প্লান্ট ৰুইছোঁ কৰিব পাৰা কেমেৰা মানে জাগা মাটি অকণ আনিব লাগিছে মই ক'বা আনিম মাটিটো হাই হাই চব মাৰি পেলালে তো এইখিনি মোৰ ৰোৱা হৈ গ'ল মই দেখাই গৈছোঁ এইটো স্নেক প্লান্ট এইটো স্নেক প্লান্ট আৰু এইটো নাম নাজানো এইখিনি মোৰ ফুলৰ বহুত চখ আছে কিন্তু মই নাম নাজানো বহুতৰে নাম নাজানো এইটো এটা মই কালেকশ্যনখিনি দেখাই দিছোঁ মোৰ এইটো মই বটল কাটি বটলৰ পৰা বনাইছোঁ কেনেকুৱা লাগিছে ক'বচোন এইটো আৰু যদি জানিব বিচাৰে কেনেকৈ বনাইছোঁ দেন মোক কমেণ্ট কৰিব মই আকৌ এবাৰ দেখাই দিম এইটো এল'ভেৰা এইটো মই বটল কাটি বটলত দিছোঁ এইটো মই জলকীয়া গুটি কেইটামান দি দিছিলোঁ পুলি ওলাইছে এইটো এল'ভেৰা বেয়া হৈ গ'ল সেইবাবে কাটি সৰু সৰুকৈ এনেকৈ দি দিছোঁ এইটো এইটো স্নেক প্লান্ট পানীতে দি থৈ দিছোঁ এইটো তাৰপিছত এইকেইটা নতুনকৈ দিছোঁ এইটো স্নেক প্লান্ট এইটো আছে ডংকি প্লান্ট এইটো এইটো মই শিৱৰাত্ৰিৰ পৰা লৈছিলোঁ কিন্তু কিয় মৰহি গৈছে নাজানো পানীও বেছি নিদিওঁ পিছে এইটো এনেকৈ ওলাইছে এইটো এটা কেকটাছ আৰু এইটো চাওকচোন এইটো মোৰ ইমান কিউট লাগে এইটো বিৰাট মৰম লাগে এইটো সো এইখিনিয়ে মোৰ কালেকশ্যন বলক এতিয়া বেলকনিটো সজাওঁগে
रात